বজাত ঘূৰি ফুৰিছোঁ চুজা নহ'ব দেই পাৰিছোঁ ন দুটা আমি বেলেগ কাৰণত নহয় ভূত বিচাৰি ঘূৰি ফুৰিছোঁ 2টা বজাত চবে কৈ থাকে ন বস্তু ভূত আছে না যে আমি পৰীক্ষা কৰিছোঁ হা 2টা বজাত ঘূৰি গাতে লাগি আহিছে এই গাত লাগি আহিছে মোৰ নাহিবি দেই Besok lepas besok hago besar mudo besar kau besar wahau besar besar hi besar Good morning everyone. ৰাতিপুৱা ব্লগটো আৰম্ভ কৰিছোঁ এইয়া মোৰ লগত যে মোৰ ভাগিন হৈ আছে উঠিলা গুড মৰ্ণিং বোলে গুড মৰ্ণিং কৈ দিয়া গুড মৰ্ণিং খোজা আছে নি লেফ্ট ৰাইট ক'বলৈ যাবা না লেফ্ট ৰাইট ক'বলৈ যাব না Aku roknya হে ঘৰ কাৰণে কি ঘৰ ৰখে কাৰণে কি ঘৰ ৰখে কোনে লেফ্ট ৰাইট ক'বলৈ যাম এতিয়া যাবানে ঘৰত মানুহ এতিয়া ৰাতিপুৱাহে লেফ্ট ৰাইট ক'বলৈ যাম কিন্তু ৰাতি ঘৰত থাকিম আকৌ ব'লা অকণমান এই নামঘৰত এজোপা লৈ খোজকাঢ়ি আহোঁগৈ যাবা হা লেফ্ট ৰাইট কৰি ল'ম আৰু টুপিটো কি ষ্টাইলত পিন্ধা আৰু হে কি ষ্টাইলত পিন্ধা টুপিটো এইটো ষ্টাইল ভাল লাগিছে কি ষ্টাইলত পিন্ধিছা ঢেৰ ষ্টাইল অঁ নতুন ষ্টাইল নি এইটো আইতা ক'ৰবাত গ'ল চোতাল আধাখনীয়া শাৰী পেনাই ক'ৰবালৈ গ'ল কি কৰা কুকুৰ নি তুমি কুকুৰেহে ৰাস্তাত প্ৰস্ৰাৱ কৰে হে তুমি কুকুৰ নি কুকুৰেহে ৰাস্তাত কৰে হয়তো বেলিটো ওলাইছে আৰু আইতা নাইচোন আইতা আহিব নহয় আইতাৰ লগত যাবা হা আইতা আহিব নহয় আইতা এই পিনেহে কৈছে চোৱা মানুহবোৰে কি বুলি কয় কি বুলি কয় ৰাতিপুৱা গায় অঁ সেয়া শুনিবলৈ যাবা নি আইতা এই পিনেহে কৈছে শুনিবলৈ 2 তুমি কোৱা 2 তিনি ক'বলৈ ধৰিলে এই আমাৰ যে ভিতৰত শিকিছে মোৰ আগৰ কথা কেলে কৈ দিছে উইনাৰ হ'লা আজি আপোনাক এইটো পুৰস্কাৰ দিছোঁ আপুনি উইনাৰ হোৱাৰ বাবে কেনেকুৱা লাগিছে পুৰস্কাৰটো পাই ভাল লাগিছে গা পা ধুই বজাৰ যাব ৰেডি হৈ গ'লো বজাৰ পাই গ'লোহি মোক চোলা এটা কিনি দিবানে কোনটো চোলা জুম কৰি দেখাচোন কোনটো চোলা হাই কিট আছে এই কিট সেইটো দেখিছা নাই এইটো দেখিছা নাই ব্লেক কালাৰ কিনাৰত দেখিছোঁ এটা লাগে মোক কিনি দিবানে দিবা
বজাৰ কৰি আহি ঘৰ পাই গ'লোহি কেনি গ'লা মা পাই গ'লোহি বজাৰ কৰি হাই ফ্ৰেণ্ডছ মই আকৌ এবাৰ ৰেডি হ'ল আৰু মই এতিয়া গৈ আছোঁ বেকাজনলৈ তাত কম্পিটিশ্যন ভাওনা হ'ব আজিৰ পৰা তাত দোকান দিবলৈ গৈ আছোঁ স্প্ৰাইট পটেটৰ বহুত কিবা কিবি ফাষ্ট ফুড দোকান চাই থাকক ভিডিঅ'টো শেষলৈকে চাই থাকিব মই দেখাবলৈ চেষ্টা কৰিম বহুত গৈ আছে চাই থাকক ভিডিঅ'টো শেষলৈ ভিডিঅ'টোৰ লগত যাম ব'লা 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 আমি আহি পাই গ'লোহি তাত গৈ দেখা পালোঁ যে আমাৰ সমাজৰ মানুহে সাংস্কৃতিবোৰ সুন্দৰকৈ বজাই ৰাখিছে আৰু তাত ইমান ভাল লাগিলে যেন আমাৰ ক'বলৈ ভাষা নাই মনোজ দাস দীপাংকৰ দাস উপস্থিত আছে বেকাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া লীলাকুঁৱৰ ডাঙৰীয়া তেখেতক এটি ট্ৰফিৰে সম্বৰ্ধনা জনাবৰ বাবে মই ৰাজু দাসক অনুৰোধ জনাইছোঁ এইখন আমাৰ দোকান ভাওনা আন্তৰিকতাৰ ওপৰত কৰিব পৰা স্থল হ'ল এই মণিকান্ত ৰুটি বেলিছা অনুৰোধ জনাইছোঁ ৰাতি কেইটা বাজিলে দুটা বজাত ঘূৰি ফুৰিছোঁ চুজা নহ'ব দেই পাৰিছোঁ ন দুটা আমি বেলেগ কাৰণত নহয় ভূত বিচাৰি ঘূৰি ফুৰিছোঁ 2টা বজাত চবে কৈ থাকে ন বস্তুটো ভূত আছে না যে আমি পৰীক্ষা কৰিছোঁ হা 2টা বজাত ঘূৰি ফুৰিছোঁ উৰি গাঁঠি লাগি আহিছে এইগাত লাগি আহিছে বেষ্ট বেষ্ট শাকৰ পেচা মুটৰ পেচা খাও পেচা বহাও পেচা বেচাহি পেচা চবে বেষ্ট হেল্ল' ফ্ৰেণ্ডছ যোৱাকালি ভিডিঅ'টো শেষ কৰিব নোৱাৰিলোঁ বহুত ৰাতি হ'ল আজি আকৌ আৰম্ভ কৰিছোঁ এইজনী শুই আছে টোপনি খতি কালি বহুত দেৰি হ'ল 2টামান বাজি গ'ল সেইটো কাৰণে শেষ কৰিব নোৱাৰিলোঁ ভিডিঅ'টো আজি শেষ কৰিছোঁ ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই 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 বাই